এয়া ঢেকীয়া শাক বুটলিবলৈ আহিছোঁ আৰু ঔটেঙা দুটামান বুটলিব আহিছে। ঔটেঙা নাই, এই ঘৰত আছে। কঠীয়া কঠীয়া এখন হেৰি কৰাই নাই, বনোৱা নাই, এনেকৈ থৈ গৈছে। হাজিৰা মাৰিব যাবি? এয়া কঠীয়া তুলি কঠীয়া মাৰি আছে আমাৰ গাঁৱলীয়া জেগা খেতি পথাৰ। আৰু এয়া ঢেকীয়া শাক বুটলিবলৈ আহি আছোঁ আমি দেই। এয়া দুটা ঔটেঙা পালে দেই। লাঠি মাৰোঁতে এটাই এডোখৰ এৰি গ'ল। ঔটেঙা বিচাৰি আহিছোঁ গাইছ। ঢেকীয়া শাকো বুটলি আহিছোঁ। ঔটেঙা পঢ়িলে কোনটো চাওঁ পালে যেনিবা এটা ঔটেঙা। এই জুতি ঔটেঙা গছ হৈ যাব আৰু দে, নালাগে হৈ যাব। আৰু এয়া ঢেকীয়া শাক দেখিছেনে? আৰু এয়া দুটা ঔটেঙা। আৰু এয়া পথাৰলৈ যাবলৈ ওলাইছোঁ। আজি বোকা প্ৰথম। এয়া পথাৰ পাই গৈছোঁহি। এতিয়া গোছ ল'ম যেতিয়া, যিহেতু প্ৰথমত ধূপ কাঠি জ্বলাই কচু এজোপা ৰুই টান পানী এযোৰ দি সেয়া সঁচাকৈ কৰিহে আমাৰ ফালে গোছ মানে লোৱা হয় আৰু মাটি মানে ৰুব পাৰি আৰু বোকা কঠীয়াবোৰ। আপোনালোকৰ ফালে প্ৰথম বোকা ৰুওঁতে কেনেদৰে ৰুৱে জনাবচোন। আমাৰ ফালে প্ৰথমতে গোছ লৈ ধূপ ধূনা জ্বলাই ধূপ জ্বলাই আৰু তামোল পাণ দি এনেদৰে গোছ লোৱাৰ পাছত ৰুব পাৰে আৰু প্ৰথমত। আৰু এয়া আৰম্ভ কৰি আছোঁ বোকা ৰোৱা। আপোনালোকৰ ফালে বোকা ৰুলে নে নাই জনাবচোন দেই। আমাৰ ফালে আমাৰ বেছি মাটি নাই বাৰু, এবিঘায়ে। আজি হৈ যাম আৰু 3জনী মানুহে ৰুই। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব।